ক'ত সোমাই ল'লো আমি হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আজি আছোঁ আমি এটা জেগাত আৰু জেগাটোৰ নাম কি কাংথিলাংছো আমাৰ টিকলৈ কৈছিলে কাংথিলাংছো আৰু কাংথিলাংছো এটা বহুত ধুনীয়া জেগা হয় ইয়াত মানুহবোৰে পিকনিক খাবলৈ আহে আৰু আজি আমি পিকনিক খাবলৈ আহিছোঁ আৰু মোৰ লগত আছে ৰাজ হাই কৰি দিয়া কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে ভাল লাগিছে আৰু আহিয়ে ফটো উঠা লাগি গ'ল সিহঁতে দেখিছে এয়া পানী পাৰ হৈছে পাৰ হ পিংকু পিংকু কেনেকুৱা লাগিছে মজা ন মজা মজা আয়া আপুনি ভিডিঅ'টো চাই থাকক মই আৰম্ভ কৰোঁ এইখন দেখিছে দলং ইজি বহুত ধুনীয়া দলং ৰাজ ফটো একে মাৰি দিম ৰ কিলি লিলি तोबा थारा मूड खराब कर दिया এয়া আমি পাহাৰৰ মাজে মাজে ক'ব পাৰে আৰু চবফালে পাহাৰে বতৰটো আজি ভাল নহয় কিন্তু এতিয়া বতৰটো অকণমান ভাল কৰিছে চাই থাকোঁ ভিডিঅ'টো পাহাৰৰ মাজে গৈ আছোঁ আমি গছ আছে চাইডে পিংকু পিংকু আজি মুখৰ পৰা মাত ওলোৱা নাই আজি মানে মই ফূৰ্তি পাগল হৈ গৈছোঁ মানে সুন্দৰ একদম পৰিৱেশ দেখি ধুনীয়া পৰিৱেশ সেউজীয়া পাহাৰ পৰ্বত কথাটো কিন্তু হয় বহুত ধুনীয়া পৰ্বত পাহাৰ আছে ইয়াত ধুনীয়া গছ আছে দেখি মন ভাল লাগিছে থাকি পিনে বহুত ভাল লাগিছে একদম যোনে অহা নাই প্লিজ আহক একবাৰ কাৰ্বি আংলঙলৈ ইয়াত আছে কাংথিলাংছো আছে জেগাটোৰ নাম কাংথিলাংছো চাই থাকক আগত ৱাটাৰফল আছে আপোনালোকক দেখাম এই যাক চাওক আমাৰ পাৰ্টিটো গৈ আছে আমাক এৰি থৈ গৈ আছে ঐ ৰখ তহঁতে ঐ ৰখিবি ঐ ঐ চবে এবাৰ হাই কৰি দিয়া হাই আৰু ভণ্টি টিকনি कौन है ये लोग कहाँ से आते हैं বান্দৰৰ গৰু শিং নিচাহে লাগিছে আৰু ঠিকে আছে দেখিলোঁ দে এইখন লাগিছে আপোনালোকে ৱাটাৰফল লাগিছে এইখন ৱাটাৰফল আপোনালোকক দেখাম গৈছিলোঁ দেখিছে ওপৰৰ পৰা পানী বৈ আহিছে বহুত ধুনীয়া ৱাটাৰফলটো চাইছে পানী এই কাংথিলাংছো ৱাটাৰফল কাৰণে বিশেষকৈ জানা যায় দেখিছে ওপৰৰ পৰা ৱাটাৰফল পৰি আহি আছে তললৈ আৰু তলত পানী আপুনি ইয়াত গা ধুব পাৰে চাই থাকক আৰু ইয়াত ভণ্টিনে ফটো চটো উঠিব বোলে এতিয়া উঠাব লাগিব দেখিছে এইখনে আছে আমাৰ কাংথিলাংছো ৱাটাৰফল এইখন দেখিছে তলৰ পৰা দেখাই দিছোঁ দেখিছে আপোনালোকে এইখনে আৰু বেছিভাগ মানুহ ইয়াতে এইখন ৱাটাৰফলকে চাব আহে আৰু পাৰ্টি খাব আহে আৰু এনজয় কৰিব আহে বহুতে চাই থাকক আপুনি এইটো আমাৰ থকাদন হয় কেনেকুৱা লাগিছে আহি ভাল লাগিছে ৱাটাৰফলখন কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া বলক আমি আকৌ উভতি যাওঁ য'ত আমাৰ গ্ৰুপটো আছেগৈ নহ'লে পিছত দিগদাৰ হ'ব ন এই দেখিছে ফটো উঠিছে তিনিটাই তুমি মোৰ দি থকৰ সপোন समझ रहे हो ना এই যাক দেখিছে আপোনালোকে গৈ আছে আমাক এৰি থৈ গ'লগৈ দেখিছে ওপৰত এটা ঘৰ আছে নেচানো কি আছে ওপৰ বক্স এবাৰ উঠি যাওঁ ওপৰলৈ এই পিংকু পকৰি যাওঁ আৰু মই এইটো টয়লেটহে বোলে বৰ ইয়াত এই বেলেগ জেগাত পালোহি আমি ক'ত সোমাই ল'লো আমি तोबा थारा मूड खराब कर दिया তো ফ্ৰেণ্ডছ চাহ খাই আছোঁ আৰু হাতত কণী এটা আছে আৰু তাৰ মুখত চাকি লাগি আছে এতিয়া আমি কণী জুচ পাতিম চাই থাকিব আপোনালোকে দুদিনৰ চিনা
চিনাকি তই জানি লাগি এখনি নাজানো মই পাজানো কি তোমাক বহুৱা তই জান বুকুৰ চৰা ঘৰত চকুৱে আদৰিনি দুদিনৰ চিনাকি তই দেখিছে আপোনালোকে ৱাল পেইণ্টিং ভালে পেইণ্টিং কৰিব থৈছে ইয়াৰ কাৰ্বি কালচাৰৰ ৰিপ্ৰেজেণ্ট কৰিছে যি ডান্স কৰি নাজানো কিন্তু ৱাল পেইণ্টিংটো বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু এইফালে আমাৰ শিৱ বাবা ডমৰুটো আঁকি থৈছে ইয়াত দেখিছে ডমৰু অথনিৰ পৰা আমাৰ পুতলিয়ে মুখৰ পৰা এক মাতো দিয়া নাই কি হৈছে বা তাৰ আজি কি হৈছে তোৰ একো হোৱা নাই এইবাৰ ফটো উঠিমগৈ ব'ল ব'ল ফটো উঠিম ব'ল তো উঠিব ৰেডি মাতি আছে ফটো উঠিবলৈ সিহঁতে ফটো উঠি আছে দেখো ফটো থাক এয়া ফটো উঠিছে মজা মানে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ফটো চটো উঠিলা আৰু কেইখনমান উঠিলা হিচাপ নাই চবৰে ইয়াত আহি আজি ফূৰ্তি মোৰো ফূৰ্তি লাগিছে বহুত লাগিছে বছৰটো শেষৰ দিন এনেকৈ বিদায় দিম আৰু তই কি কৰি আছ কি হ'ল মোৰ খামোচ মাৰি আছো জেগাখিনি চাই কিনে খামোচ মানে কি তোৰ গৰুজনীৰ কথা ভাবি আছ নেকি গৰুজনী মই পাহৰি থাকিলো বে ইমান ধুনীয়া ইয়াতে মই গাৰ্লফ্ৰেণ্ড আনিছো ইমান ভাল লাগিছে এনেকৈ মনত দুখ লগা নিদিবিচোন গাৰ্লফ্ৰেণ্ড নাই আমাৰ ইয়াত দেখিছে আমাৰ মাহীহঁতে ভাত বনোৱা লাগি আছে ভাত মাংস বনোৱা লাগি আছে কেনেকুৱা লাগিছে আহি ভাল লাগিছে আমাৰ চিকাৰী পথাৰ ৰজা পথাৰ ৰাইজা সকলো আমি মিলি কাংথিলাংছত পিকনিক খাব আহিছোঁ বৰ ধুনীয়া লাগিছে সকলোৰে ফূৰ্তি লাগি আছে ইয়াত আৰু আমাৰ মণিকা মাহী কেনেকুৱা লাগিছে মজা কি খবৰ ভালেই চলি তলি দেখিছনে নাই দেখিছো মাছ মানে মানে টেম্পুত মাছ আহিছে মানে উজান উঠিছে समझ रहे आप समझ रहे हो ना নদীত পচন্দ লাগিছে নে নাই অলপ পিছত পতাই দিমগৈ ন এইপিনে মাছ দেখিছ বোলে তই আজি তিনিজনী কেনেকুৱা থাইলেণ্ড মাগুৰ কি ক'ম আৰু ক'বলৈ মন যায় মানে এতিয়া আজি ডাঙৰ মাছ দেখিছে বোলে এতিয়া পচন্দ লাগিছে মাছ কেইজনী কং নকং লাগি আছে আশা কৰোঁ কৈ দিয়ক A few moments later. বহুত দেৰি ৰখি আমাৰ ভাত খাব আৰু বহুত দেৰি ৰখি আমাৰ ভাত খাব আৰু আজি আমি মাংসৰ লগত ভাত খাম আৰু ভিডিঅ'টো আপোনালোকে আহিলে চাবলৈ তো ফ্ৰেণ্ডছ ভাত চাত খাই হৈ গ'ল মজা লাগে পাচলি বহুত ভালকৈ বনাইছে হাঁহে মাংস আৰু মাছেৰে দবাই দিলোঁ পুৰা হয়নে নহয় আৰু অকণমান এনজয় কৰিম আৰু আমি মাহীহঁতে খাবলৈ বহিছে আৰু চবকে খুৱাই তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু খালোঁ বলোঁ এনজয় কৰিলোঁ এতিয়া ঘৰত যাব সময় আহি গ'ল নে কি কওঁ পিংকু কেনেকুৱা মানে পুৰা এনজয় লাগিলে আৰু ন বহুত এনজয় লাগিলে বহুত ভাল লাগিলে আৰু জেগাখিনি আহি পিনে একদম মন খুচ জেগাটো বৰ ধুনীয়া মই নাহিম বুলি ভাবি আছিলোঁ নাহিম কিন্তু মানে সি নাহোঁৱে কৈ আছিলে মই কিন্তু তাক আজি জোৰ কৰি পেলাই লৈ আহিলোঁ আমি এইটোৰ পৰা বাম্পাৰ জ্বলাম আজি ঘৰত যাই পিনে জোৰ কৰি পেলাই লৈ আহিলোঁ কিন্তু আমাৰ লগৰ এটা নাহিলে আৰু সেইটো বেয়া লাগিছে মনটো তাৰ কাৰণে আজি বেয়া লাগিছে মনটো কিন্তু আমি চেষ্টা কৰিম আকৌ এবাৰ আহিবলৈ ইয়াত এই পুৰণা বছৰটো আমি ইয়াতে সমাপ্ত কৰিছোঁ আৰু নতুন বছৰটো আদৰিম দুদিনমান পিছত আজি হ'ল 29 তাৰিখ আৰু দুদিনমান পিছতো 1 জানুৱাৰী আহিলে আৰু মোৰ ফালৰ পৰা চবকে মোৰ ফ্ৰেণ্ডছখিনিক যোনে মোৰ ভিডিঅ' চাই বা নতুনকৈ যোনে চাব চবকে পিংকু চবকে হেপী নিউ ইয়েৰ টাটা বাই বাই रुको जरा सबर करो কিবা লিখি আছে সি লাভাৰ নাম লিখিছে আইও নুপাঞ্জল খতম বাই বাই টাটা